বৰদলৈ কান্দই কপাইছে বিলাসীপাৰা অধ্যাপিকাক নিৰ্যাতন চলাই এতিয়া মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে কলংকিত অধ্যক্ষজনে বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজু বৰদলৈয়ে অধ্যাপিকাক কৰা নিৰ্যাতনৰ ঘটনাই কপাইছে বিলাসীপাৰা কেৱল বিলাসীপাৰাতেই নহয় ছয়গাঁও মহাবিদ্যালয়তো অধ্যাপিকাক টাৰ্গেট নিৰ্লজ অধ্যক্ষ ৰাজুৰ উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কেৱল অসমতেই নহয় দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিছে 250 কিলোমিটাৰ ব্যৱধানৰ দুখন মহাবিদ্যালয়ৰ চকী দখল কৰিছে এজন অধ্যক্ষই ৰাজনৈতিক নেতাৰ আশিক পুষ্ট হৈ দুখনকৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ চকী দখল কৰিছে ৰাজু বৰদলে বিলাসীপাৰাৰ পিছত ছয়গাঁও মহাবিদ্যালয়তো এতিয়া টাৰ্গেট কৰি লৈছে অধ্যাপিকাক এইবাৰ অধ্যাপিকাক ধন দাবী অধ্যক্ষ ৰাজুৰ 2 লাখ টকা দাবী কৰিছিল অধ্যাপিকা অৰ্চনা ভট্টাচাৰ্যৰ পৰা 2012 চনৰ 2 জুনত ছয়গাঁও মহাবিদ্যালয়ত যোগদান কৰিব আহিছিল অৰ্চনা ভট্টাচাৰ্যে অধ্যাপিকাগৰাকী ৰাজু বৰদলৈ কলেজৰ উন্নয়নৰ নামত দাবী কৰিছিল নগদ 2 লাখ টকা প্ৰথমে অমান্তি হৈছিল অধ্যাপিকাগৰাকী তাৰ পাছত কলেজৰ উন্নয়নৰ নামত কেৰাণী প্ৰফুল্ল কলিতাৰ হাতত 1 লাখ টকা দিছিল অৰ্চনা ভট্টাচাৰ্যই এই পত্ৰখনলৈ চাওক য'ত স্পষ্টভাৱে লিখা আছে ধন দিয়াৰ কথা ধন দিয়াৰ ৰচিদ বিচাৰিছিল অধ্যাপিকাগৰাকীয়ে কিন্তু ৰচিদ নিদিলে ৰাজু বৰদলৈয়ে অধ্যাপিকাগৰাকীয়ে বাৰে বাৰে ৰচিদ বিচৰাত লম্পট ৰাজুৱে অধ্যাপিকাক চলাইছিল মানসিক অত্যাচাৰ কলেজৰ উন্নয়নৰ নাম লৈ নিৰ্লজ ৰাজুৱে গোটে গোটে গিলিলে 1 লাখ বৰ্তমান ছয়গাঁও মহাবিদ্যালয় এৰিছে অৰ্চনা ভট্টাচাৰ্যই ইতিমধ্যে অৰ্চনা ভট্টাচাৰ্যে 1 লাখ টকা বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে ৰাজু বৰদলৈকে এটা কথা হল সেই 1 লাখ টকা উভতাই দিবনে ৰাজু বৰদলৈয়ে ইপিনে বিলাসীপাৰা মহাবিদ্যালয়ত যৌন নিৰ্যাতন চলাই অধ্যাপিকাৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে মেনেজ মাষ্টাৰ ৰাজুৱে বক্তব্য অধ্যাপিকা আৰু স্বামীৰ ওপৰত জাপি দিছে বিভিন্ন গোচৰ অধ্যাপিকাৰ ওপৰত নিৰ্যাতন চলাই এতিয়া মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে এইজন অধ্যক্ষ ৰাজু বৰদলৈ ৰহস্যজনকভাৱে এই ক্ষেত্ৰত নিমাত হৈ আছে দল সংগঠনসমূহ এই ক্ষেত্ৰত নিমাত মহিলা সংগঠনসমূহ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সৈতে মই ভাস্কৰ জ্যোতি প্ৰাগ নিউজ গুৱাহাটী